হেল্ল' এভৰিৱান, আপোনালোকক কেক বনোৱা ভিডিঅ'টো দিলোঁৱেই, কেকৰ ফটো দিছোঁ। কেকটোৰ আমি এতিয়া জেনুইন ৰিভিউ দিবলৈ আহিছে। এইবোৰ দেখিছেনে, ল'ৰা ছোৱালী গোটেইখন ফুটবল প্ৰেক্টিছ কৰিবলৈ আহিছে আৰু দৌৰিবলৈও আহিছে। গতিকে ইহঁতক এতিয়া কেকটো খুৱাই চাওঁ কাটি, জেনুইন ৰিভিউ বিচাৰিম মানে এতিয়া কেনেকুৱা পায় ইহঁতি, তেতিয়া গম পাব আৰু কেনেকুৱা হৈছে। গোটেইকেইটাকে বহাই লৈ গোটেইকেইটাকে গোটাই লৈ কেকটো আমি দুইজনে কাটিছোঁ এতিয়া। মানে এনেকৈ কৰিব লাগে, এনেকৈ ওচৰৰ আহিলে নে ওচৰক মই মাতিয়ে আনিছিলোঁ। কেনেকুৱা কি হয় ভগৱান, মই ধৰি দিওঁ দিয়া। কি খোৱাটো ভিডিঅ' বনাব লাগিব নেকি? তেহেঁতৰ ৰিভিউ ল'ব বিচাৰিছোঁ মই। কেনেকুৱা হৈছে তোমাৰ দিগদাৰ হ'ব নেকি? কি স্পেচ আছে নেকি? কেনেকুৱা হয় দেই ভণ্টি এটাও মোক খুৱাব বা মানে এইটো আমি বিজনেছ আৰম্ভ কৰিছোঁ। কেনেকুৱা হৈছে জেনুইন ৰিভিউ দিয়া। ই কেক খাব নাপায় কিন্তু কেক খাইছে। কেক খাবলৈ যোনটোক মাতি ইহঁতি কেক খাব নাপায় হা, খাই আছে। ফোন কৰি মাতি আনিছো। তোমাৰ একো নুসুধোৱেই। এইটো আমি কাটি দিম আকৌ। আৰু কোন থাকিলে? এইপিনে কোনোবা থাকিলে? আইমনি দিয়া আইমনি দিয়া। এনে সঁচাকে ভাল হৈছে নে বেয়া হৈছে? এইফালে এহেঁতৰ ৰিভিউ এটা লোৱা, সঁচাকে ভাল হৈছে নে কোৱা? সঁচাকে ৰিভিউ লৈছো মানে এইটো প্ৰথম বনাইছো, ইয়াৰ পাছত আৰু উন্নত কৰিম বাৰু। বস্তু বেছি নাই মানে একদম জেনুইন ৰিভিউ লৈছো। ফটো এখন মই কৰি লৈছো। এইটো জেনুইন ৰিভিউ লৈছো। আমি দুজনে আৰম্ভ কৰিছো। এতিয়া ওচৰ পাজৰ ইহঁতি প্ৰথম অৰ্ডাৰ দিলেই হ'ব। গতিকে ইহঁতক জেনুইন ৰিভিউটো ইহঁতি ক'ব এতিয়া কেনেকুৱা পাইছে। প্ৰশান্ত কেনেকুৱা পাইছে? সৃষ্টি আৰু সাগৰিকা কেকটো সৃষ্টি আৰু সাগৰিকাৰ পৰাই বনাইছে। খুব টেষ্টি হৈছে। আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু মানে কণ্টেক্টটো ডিছক্ৰিপশ্যনত দি দিয়া হ'ব। আৰু চবকে এতিয়া মানে জেনুইন ৰিভিউ লোৱা হ'ল। কোনে কোনে কেনেকুৱা পালা কৈ দিয়া চবে। বহুত ধুনীয়া মজা হৈছে নে? ধুনীয়া হৈছে। আপোনালোকে অলপ অৰ্ডাৰ প্লেচ কৰিব, খালি খাই বহুত ভাল লাগিলে। মানে ওচৰ পাজৰ ইহঁতিতো মোৰ গাঁৱৰ আমাৰ হেৰি ওচৰ পাজৰ ইহঁতি দিলেহে মানে চলিব। গতিকে এহেঁতৰ পৰা ৰিভিউ ল'বলৈ আহিলে। ভাল হৈছে, ভাল হৈছে। দেই যাবই পৰা নাই। আৰু কোনে খাবলৈ আছে? আহা আহা কেক লোৱা। প্ৰথম কেকটো বনালোঁ, কিন্তু এতিয়া খাব কোনে? কাৰণ কি হ'ল, অৰ্ডাৰটো কোনেও নিদিয়ে। প্ৰথম বনাইছোঁ আৰু কথাটো এনেকুৱা হ'ল যে আমাৰ ঘৰত যিহেতু চোৱা লাগি আছিলে, আমাৰ বৰ্তাজন ঢুকালে বুলি কৈছিলে নহয় আপোনালোকক, সেইকাৰণে ঘৰততো কাকো খুৱাবই নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ ইহঁতকে খুৱাই দিওঁ আৰু ৰিভিউটোও লওঁ। আৰু ইহঁতি জেনুইন ৰিভিউ এটা ল'ব বিচাৰিছোঁ। কাৰণ কি হৈছে, ইহঁতি আমাৰ ঘৰৰ ওচৰৰে এহেঁতিবোৰ, গতিকে ইহঁতিবোৰ যদি খাই ভাল পায় নিশ্চয় অৰ্ডাৰ দিবলৈ আহিব। সেইটো এটা কথা হ'ল। তাৰপিছত এয়া ওচৰৰে আমাৰ গাঁওখনৰ ইহঁতিবোৰে ফুটবল প্ৰেক্টিছ কৰিবলৈ আহিছিলে, ইহঁতকো খুৱাই দিলোঁ। ইয়াৰে ইহঁতকেইটাই ভাবিছে আকৌ মোৰ বোলে বাৰ্থডে নেকি, সেইকাৰণে মোক হেপী বাৰ্থডে উইচ কৰি দিছে। তাৰপিছত ইহঁতকো খুৱাই দিলোঁ। ইহঁতি ভাল হৈছে বুলিয়ে কৈছে। বাকী আৰু আপোনালোকেও যদি ওচৰে পাজৰে লাগে তেতিয়া যোগাযোগ কৰিব, অৰ্ডাৰ কৰিব। আমাৰ
কেকৰ বিজনেছ আৰম্ভ কৰিছোঁ মানে বিজনেছ মানে কি আৰু কেক বনাবলৈ তো সেইকাৰণে তোমালোকৰ জেনুইন ৰিভিউ ল'বলৈ আহিছোঁ কেনেকুৱা পাইছা জানো খাইছোঁ খাই কেনেকুৱা আছে কোৱা আকৌ। কি হৈছে বোলে কেনেকুৱা পালা ঠিকে আছে ন টিকটো ভাল পালা নাই কেতিয়াবা লাগিলে অৰ্ডাৰ কৰিবা আৰু কাৰোবাক লাগে যদি এয়া এভাৰ বেগ নহয় আকৌ দেই এইটো ভৰাইহে আনিছোঁ ইহঁতে দিয়া ৰিভিউটো ভাল বেয়া দুইটাই পজিটিভ হিচাপে লৈ পাছৰকেইটা ভাল কৰিবলৈ চেষ্টা কৰিম আৰু লগতে কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব থেংক ইউ ফৰ ৱাচিং